পূজা আহিল আৰু মোক কাপোৰখিনিও দিলা আৰু সিয়াকো দি থৈ আহোঁ নেকি সিয়াক বা মই কাপোৰ দিলে মাইক কিবা মোক গালি ঝেলি পায় নেকি এই ৰহ মানে দি থৈ আহোঁ যায় কাপোৰখন ৰূপম দেখোন নাই এটাই বহিয়া এই ভাই কিয়নো আহিলি তই আজি তোক মাৰে আহিবাই নেদে আমাৰ তাত কিয় কয় ভাই মই পূজাত কাপোৰ আনিছোঁ নহয় সেইকাৰণে দেখাব লাগি আহিছোঁ কৈছে চাওঁ এইটো সেউজীয়া চোলা আনিছোঁ ভাল লাগছি আৰু এইটো এটা চোলা আনিছোঁ আৰু তোৰ লাগি এটা আনিছোঁ মাহঁতে ক'ব নোৱাৰে এই ভাই মোক লাগি কিয় আনিছা তই কাপোৰ কোনো দে তোৰ মাৰে গম পালি তোক মাৰিব নহয় কিয় মাৰিব মই ক'ব নোৱাৰাকৈ আনিছোঁ এই আমাৰ দেউতাই আকৌ আনিব নোৱাৰে হাজিৰা কৰিব যায় দেউতা হয় নেকি আৰু এইটো দোকানতে পিন্ধি যাবি দে খাব দে বিচাৰ তই বিচাৰ এটি লৈছোঁ আকৌ কাকো নকবি লগ যুগক আৰু গম পালি মোক মাৰি মাৰো নকওঁ আৰু তোৰ চোলাটো নহ'লে মোক কবি আকৌ মই সলাই আনিবি হ'ব দে পিন্ধি চাই গম এই ভাই তই মই দুটা একেলগে পূজা চাব যাম আৰু তাতে কেঁচেৰ নিচিনা যি চামুচাৰ আগত উঠে সেয়া খাম দুয়োটাই সেয়া কেঁচে নহয় চাওমিন বুলি কয় চাওমিন নেকি পিছে মোক ভুল হৈছে এই ভাই আমাৰ মায়ে এইখনতে কাপোৰ বৈ এইখনত কাপোৰ বৈ আমি পিন্ধো ঐ ভাই সেই মাত্ৰ মায়ে উঠি গৈছে এনেই বহিয়ে আছে এই ভাই মোৰ এখন চাইকেল আছিল অলপতে সেই চকা ফুটি তেতিয়া মই চলাবই পৰা নাই সেইদিনাখন বেয়া মানে আকৌ আমি ক'ত চাইকেল লৈ যাম খোজকাঢ়ি দেউতাই চাইকেল নানে আনি দিছিল এই আমাৰ ঘৰৰ কাপোৰে ঘৰখন তাতে ভাই কিমান লৈছে কিমান বা কৈছিল তই আহি পেলাই সিহঁতে বহি আছা আমি ঘৰত দিছে হাহাকাৰ কৰিছোঁ আৰু তোৰ এইটো কাপোৰ কিনি দিছিলোঁ তই ইয়া গাড়ী চা দিয়ক ইয়া ঘৰত যাওক টকাৰে ৰাস্তা আন পাইছা তোক আনি দিয়া বস্তুখিনি যদি বেলেগক দিবা আহা তোক কোনোবা দিনা ৰদিয়া মাৰিম চলি গম পাবি দুৰ্গা পূজাও আহিল ঠাণ্ডা নপৰে দেখোন এটা পগলা কুকুৰে কামোৰা চলি আছিল সিও পগলা উঠিয়ে ঘূৰি ফুৰি থাকে তই দেখোন ৰেলত কাবা জৰা আহিছে বছব কি হৈছে ইমান হেপে হেপে আহিছা কৈছোঁ কওঁ কি হৈছে ভালকে মই শুনো আপোনালোকৰ ল'ৰা ৰূপমক গাড়ী এখনতে তেজ একা ভৰি দিছে মই আৰু দুটা চলিয়া থৈছোঁ যায় হস্পিটেলত খুৰী কান্দবা নাযায় আপুনি মোৰ কাকে যাওক মোৰ ভাগৰ লাগছে ময়ো যাওঁ আপুনি অকণমান ভাল পাইছেনে ঔষধ পাতিবোৰ সময়মতে খাই আছেনে বাৰু মই আপোনাৰ কেইটামান টেষ্ট কৰিব লগা আছে সেইকেইটা কৰি ৰ'ব আপুনি শুই থাকক মই অহালে আপুনি অপেক্ষা কৰক কোন আপুনি ক'ত যায় ৰ'বচোন আপুনি তেখেতৰ কোন হয় পেচেণ্টৰ কাষত আমি যিকোনো মানুহ থাকিব নিদিওঁ নহয় মই মাক কিনকে আহিলা
তেখেতৰ বহুত তেজ ওলাইছিল আমি ভাবিছিলোঁ তেখেত নাবাচিব নেকি আপোনাক বহুত ধন্যবাদ আপুনি মোক ধন্যবাদ দিব নালাগে সেই ল'ৰাজনক ধন্যবাদ দিলে হ'ল মই তেখেতক মাতি দি আছোঁ ৰ'ব আপুনি ভাইটি তুমি অলপ ইফালে আহাচোন মানুহ এজনী আহিছে তুমি চিনি পোৱা নেকি দেখোন আমাৰ ইয়াৰ লগৰে মিন্ময় হয় হয় এই ল'ৰাটোৱে আপোনাৰ ল'ৰাটোক বহুত সংকটজনক অৱস্থাৰ পৰা বচাইছে এতিয়া আপোনালোকে কিছু সময় কথা পাতক মই আহি আছোঁ মিন্ময় সেইদিনা মই তোক বেয়া ব্যৱহাৰ কৰাৰ কাৰণে তই মোক বেয়া পাই নাথাকিবি মই তহঁত দুখীয়া কাৰণে ৰূপমক তোৰ লগ হ'বৰ কাৰণে বাধা দিছিলোঁ নাই 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 খুৰী মই আপোনাক একো বেয়া নাপাওঁ মই তোক আৰু ইয়াকে পূজা কাপোৰ কিনি দিম দুটাই একেলগ হৈ পেলাই পূজা চাব লাগি যাবি হয় খুৰী যাম দে তই এতিয়া সোনকালকে ভাল হ'বি দুটাই একেলগে পূজা চাব যাম কাইলৈ এখেত যাব পাৰিব আপোনালোকে এতিয়া থাকিব লাগিব ইয়াত হয় হ'ব দিয়ক দে তই সোনকালকে ভাল হ পূজা চাব লাগি যাব লাগিব আপুনি মোৰ লগত আহকচোন মই কেইটামান ঔষধ লিখি দিওঁ আপুনি সেইকেইটা আনি দিব নমস্কাৰ মই ৰিমলি কলিতা আপোনালোকৰ শাৰদীয় দুৰ্গা পূজাৰ বহুত বহুত শুভেচ্ছা দিছিলোঁ লগতে আপোনালোকক এইটো ক'ব বিচাৰোঁ যে আমাৰ ভিডিঅ'টোত ছাবস্ক্ৰাইব আৰু লাইক কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব